নৰপিশাচৰ নৃশংসতাত অকাল মৃত্যুক আঁকোৱালি লোৱা কলিকতাৰ চিকিৎসক মৌমিতা দেৱনাথৰ কথাৰে ৰাজীৱ বৰুৱাৰ এটি কাল্পনিক লেখা পাঠ কৰিবলৈ ওলাইছোঁ মই অৱন্তিকাই। মৃত্যুৰ তাড়নাত জীৱন জিনিব নোৱাৰিলোঁ অ' মা। অকাল মৃত্যুক সাবটি তোমাৰ মৰমৰ ওচৰত দুৰ্ভগীয়া মই। সৰুৰে পৰা সপোন দেখিছিলোঁ এগৰাকী চিকিৎসক হোৱা। একাগ্ৰতা, ধৈৰ্য আৰু কষ্টৰ ফলত এতিয়া সম্ভৱ হৈছিল বাস্তৱ জীৱনত সফল ৰূপৰ। দুৰ্বাৰ হেঁপাহ আছিল ৰোগীক চিকিৎসা সেৱা কৰি দায়িত্ব পালন কৰা। কিন্তু ক্লান্ত সময়ে আশাবোৰ মৌন কৰি পেলালে অ' মা। মৰহি গ'ল ক্ষন্তেকতে মোৰ উজ্জ্বলিত জীৱনটি। সিদিনা মাজনিশা মই মোৰ কৰ্তব্য সম্পাদনা কৰি কিছু ভাগৰুৱা অনুভৱ হোৱাত দেহটো জিৰণি লোৱা অৱস্থাত জিৰণি কক্ষত কিছু নৰপিশাচে হানি খুচি মোৰ জীৱন্ত দেহটি নিথৰ কৰি পেলালে। মই জনা নাছিলোঁ মোৰ বাবে সেই দিনটোৰ সেই সময়খিনি বৰ সন্তোষময় আছিল। কল্পনাই কৰিব পৰা নাছিলোঁ মা সেয়া যে মোৰ জীৱনৰ অন্তিম ক্ষণ বুলি। মই অসুৰক্ষিত হিচাপে বাকৰুদ্ধ হৈ জীয়াই থকা আৰ্তনাদত চিঞৰি উঠিছিলোঁ। সেই সময় মোৰ বাবে কঠিন আছিল মা। মৌন আছিল ক্ষণবোৰ যেন হাজাৰ হাজাৰ বাৰ চিঞৰি ব্যৰ্থ আছিলোঁ মই। নিয়মান হৈ পৰিছে মোৰ চিঞৰ শুনিও মোক সহায় কৰিবলৈ কোনো নিঃসংগভাৱে হত্যা কৰা সেই নৰপিশাচকেইটাক মই জীৱন জিনাত বিফল হ'লো মা। তুমি দুখ নকৰিবা সেই সময়ত মোৰ মনত ৰিণিয়াই কামনা কৰি আত্মাৰ সদ্গতিৰ যিখন ৰাজ্যত নাৰীক দেৱী ৰূপে পূজা কৰে সেই ৰাজ্যত সময়ৰ